হাই গাইজ, কি খবৰ আপোনালোকৰ? সকলোৰে ভাল চাগৈ। আজি মই এটা নতুন ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু ব্লগটো মই ঘৰৰ পৰা ষ্টাৰ্ট কৰিব নোৱাৰিলোঁ যদিও মই মাছ ৰাস্তাৰ পৰা ষ্টাৰ্ট কৰিব লৈছোঁ। আৰু আমি এতিয়া এনেকুৱা এটা জেগালৈ গৈ আছোঁ যিটো আজি বহুত দিনৰ পৰাই যাবলৈ বহুত ইচ্ছা আছিল আৰু বহুত আশা কৰি আছিলোঁ যে তেনেকুৱা এখন জেগালৈ যাম। আৰু হয়তো আপোনালোকে মোৰ ভিডিঅ'টো থাম্বনেইলখন দেখা পাই নিশ্চয় গম পাইছে যে আমি এতিয়া ক'ত যাব ওলাইছোঁ। আৰু আমি এতিয়া বৰ্তমান ট্ৰেভেলাৰত গৈ আছোঁ। আপোনালোকক ভিডিঅ'টো দেখাই যাম আৰু আপোনালোকে ভিডিঅ'টো চাই যাব বুলি আশা ৰাখিলোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। A few moments later. আমি আহি পাই গ'লোঁ, এই গেটখন দি সোমালোঁ। মই পিছত আমি এতিয়া বৰ্তমানে এপে লৈছোঁ। এপে এতিয়া উঠিম, এয়া লৈছোঁ। এপে উঠি লওঁ। উঠাৰ পিছত আমি ইয়াৰ পৰা প্ৰায় 6 কিলোমিটাৰ সোমাব লাগিব। 6 কিলোমিটাৰ সোমাই যোৱাৰ পিছত আমি পামগৈ মৃত্যুঞ্জয় মন্দিৰ। অলপ বহি লৈছোঁ, বহুত ভাগৰ লাগি গ'ল ট্ৰেভেলাৰত বহি আৰু প্ৰায় 4 ঘণ্টাই লাগিলে আহি পাওঁতে। এয়া আমাৰ ছাৰ নহয় বাই। এতিয়া খাব লৈছোঁ বৰ্তমান। ইয়াত খাই লওঁ ভালকৈ, মানে পূৰা খাই মানে অহা নাই এয়া আমি নিৰামিষ ভাত লৈছোঁ। আৰু মোৰ লগতে আছে এজন। ভাতকেইটা খাই লওঁ পূৰা ধুনীয়াকৈ। একদম পূৰা খোৱাত ব্যস্ত হৈয়ে গ'ল, পূৰা খাই আছে। এয়া দাইল দিছে, চব্জি দিছে, পাপৰ দিছে, চাটনি দিছে। আমি ধুনীয়াকৈ ভাতটো খাই লওঁ এতিয়া। আমাৰ ছাৰে পূৰা গামোচা চামোচালৈ পূৰা ৰেডি হৈ আছে। এয়া মৃত্যুঞ্জয় মন্দিৰৰ চৌপাশে থকা আপোনালোকৰ যিবোৰ দোকান, সেই সকলোখিনি মই এবাৰ দেখাই দিছোঁ। বেক কেমেৰা কৰি দেখাই দিছোঁ, আপোনালোকে এবাৰ চাই ল'ব। ইয়াত বহুত দোকান আছে, যিটো আপোনাৰ পূজাৰ সকলো ধৰণৰ সামগ্ৰী ইয়াৰ পৰাই আপোনালোকে পাই যাব। কোনো ধৰণৰ লৈ নানিলেও হ'ব, ইয়াতে সকলোখিনি সামগ্ৰী আপোনালোকে ক্ৰয় কৰি ল'ব পাৰিব। সেইফালে যাওঁ, পকা ৰাস্তালৈ যাওঁ। এই মন্দিৰভাগ অসমৰ নগাঁও জিলাৰ পুৰণি গুদামত অৱস্থিত। ভগৱান শিৱৰ প্ৰতি উৎসৰ্গিত শিৱ মন্দিৰ। 2021 চনৰ ফেব্ৰুৱাৰী মাহত এই মন্দিৰৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছিল। স্থাপত্যশৈলীৰ ফালৰ পৰা মন্দিৰটোৰ এটা বিশাল শিৱলিংগ আকাৰত নিৰ্মিত কৰা হয়। এই মন্দিৰভাগ প্ৰায় 126 ফুট ওখ শিৱলিংগ আকাৰত নিৰ্মিত। এই মন্দিৰ পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ শিৱলিংগ বুলি ধৰা হয়। ইতিহাস ফালৰ পৰা চাবলৈ গ'লে মন্দিৰৰ নিৰ্মাণৰ কাম 2003 চনত আচাৰ্য ভৃগুগিৰি মহাৰাজে আৰম্ভ কৰিছিল। এই ঠাইত তেওঁ ধ্যান কৰিবলৈ ব্যৱহাৰ কৰিছিল আৰু তেওঁৰ মতে দৈত্যগুৰু শুক্ৰাচাৰ্যই প্ৰাচীন কালত পৌৰাণিক বিশ্বাস অনুসৰি ইয়াত মাহামৃত্যুঞ্জয় মন্ত্ৰ ধৰ্ম ৰীতি নীতি পালন কৰিছিল। এই চিন্তাৰ আধাৰত আচাৰ্য ভৃগুগিৰি মহাৰাজে মন্দিৰ নিৰ্মাণৰ বাবে এইখন ঠাই বাছনি কৰিছিল। নিৰ্মাণৰ প্ৰাৰম্ভিক পৰিকল্পনা 2003 চনত আৰম্ভ হৈছিল, কিন্তু আন স্পষ্টবিদ
আৰু অভিযান্ত্ৰীসকলৰ কেইবাটাও প্ৰচেষ্টাৰ পিছত চূড়ান্ত অভিযান্ত্ৰিক আৰু ডিজাইনৰ কামে এ নাৰায়ণ শৰ্মাই বহন কৰিছিল। অভিযান্ত্ৰিক বিদ্যাত নিপুণতাৰ প্ৰতিফলনৰ বাবে এই মন্দিৰটো অতি গুৰুত্বপূৰ্ণ বুলি ধৰা হয়। এই মন্দিৰৰ উদ্বোধন প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱেৰে কৰা হৈছিল। 2021 চনৰ 26 ফেব্ৰুৱাৰীত আৰম্ভ হৈ 25 ফেব্ৰুৱাৰী তাৰিখে সমাপ্ত হোৱা এই মহোৎসৱত বিশেষ অতিথি হিচাপে কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰীযুত অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱালে মাহামৃত্যুঞ্জয় মন্দিৰৰ পূজা আৰু যজ্ঞত অংশগ্ৰহণ কৰিছিল। যজ্ঞৰ বাবে 108 যজ্ঞ কুণ্ড স্থাপন হৈছিল আৰু প্ৰায় 250 জন পুৰোহিত তামিলনাডুৰ পৰা প্ৰাণ প্ৰতিষ্ঠা যজ্ঞ কৰিবলৈ আহিছিল। প্ৰাণ প্ৰতিষ্ঠা যজ্ঞ সম্পূৰ্ণ হোৱাৰ পিছত 2021 চনৰ 26 ফেব্ৰুৱাৰী তাৰিখৰ পৰা সাধাৰণ ভক্তসকলৰ বাবে এই মন্দিৰৰ দুৱাৰখন মুকলি কৰি দিয়া হৈছিল। থাকেতো এনে লাইন পাতিবই লাগিব। এইটো মই বুজিছিলোঁ মইতো লাইনত আৰু নাহা হ'বই আপুনি নাহা নেকি? ভাল ভাল মোৰ বেয়া বেছি ৰ'দত ধৰিছিল। এয়া দেখিছে, এয়া পুৰা মন্দিৰৰ পৰা চৌহদৰ পৰা ভৰ্তি হৈ আছে পুৰা মোটামুটি। মোৰ ফালৰ পৰা মই যিমানখিনি জানো মই আপোনালোকক ক'বলৈ চেষ্টা কৰিলোঁ, আৰু যদি ইয়াত মোৰ কিবা ভুল ভ্ৰান্তি হৈছে আপোনালোকে সকলোৱে ক্ষমা কৰিব আৰু কমেণ্টত জনাব মোৰ যদি কিবা ভুল হৈছে। আৰু আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাব আৰু ভাল লাগিলে শ্বেয়াৰ কৰি দিব, কাৰণ আপোনালোকে মোৰ ভিডিঅ'টোৰ জৰিয়তে যিমানখিনি গম পাইছে আৰু আনক 10জনকো জানিবলৈ মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি আশা থাকিলে। আৰু মোৰ সঁচাকৈ ভাল লাগিলে ইয়ালৈ আহি, খুব এটা ধুনীয়া পৰিৱেশ, আৰু বহুত দিনৰ পৰা মই ইয়াত আহিম বুলি ভাবি আছিলোঁ। অৱশেষত মোৰ মনৰ আশাটো পূৰ্ণ হ'ল, আৰু আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল পাব। আৰু হয়তো যোনে যোনে ইয়াত আহিছে তেওঁলোকেতো জানেই, আৰু মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি আশা থাকিলে, আৰু তাকেলৈ ধন্যবাদ। খাই আছে নহয় এতিয়া।